Hello everyone, কি খবৰ মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ গাঁৱৰ পথাৰখন আপোনালোকক দেখাব বিচাৰিছো এই নৈখন পাৰ হৈ পিনি আমি আহিছো পথাৰ ধাননি পথাৰ মাজলৈ আৰু ভিডিঅ'টো স্কিপ নকৰিব হেহলৈকে চাব আৰু দেই গাইস আৰাম বাতিম বলা আৰাম বাতিম বলা বকতি পূৰ্ণ ব্যস্ত না এফালে ডাউন গাত দিব গাত পাৰা এইটো বাও ধান কাটি আছে না গান নাম দেখাই দিও না এইফালে আছে ধান চাওক ধানৰ মূৰত এইফালে পুখুৰী আছে এই পুখুৰীত যে বহুত মাছ আছে গৰৈ মাছ শ'ল মাছ ৰৌ মাছ লেটু মামু আছে ইয়াত বেছিকে ওলাই লাভ নহ'লে দেই ধানৰ মুঠি চাওক এফালে ধান পকা ধানৰ মাজে মাজে সৰু সৰু বালি সৰু বালি এইটো আমাৰ চম্পাৱতী গৈছে দেই সেইদিনা চম্পাৱতী গিৰিয়াক আহি এইটো পথাৰত ওলাইছিলেহি তাৰপৰা আকৌ ইয়াৰ সৰু সৰু বতাহ চৰাই গাবলৈ আহিছে দেই গাইছ এই আগৰ চম্পাৱতীৰ লগৰজনী আগত চম্পাৱতীৰ লগত অনিৰুদ্ধ নখাদেৱীৰ সখী আছিলে এইফালে পথাৰ চাই কিমান ধুনীয়া ধুনীয়া ধান হৈ আছে হৈ তালৈকে বহুত ধুনীয়া ধান হৈ আছে দেই বাও ধান বুলি কয় এইবিলাক পৰি আছে কঁকাল বিষাব ধান ডালে মানে এই আপোনালোকক মই আজি চিনাকি কৰিবলৈ ওলাইছোঁ এইফালে এবাৰ ঘূৰি দিয়া আকৌ এটা আমাৰ নতুন ইউটিউবাৰ এজনী আছে আমাৰ নতুন ইউটিউবাৰ মানে ইউটিউব খুলিব বিচাৰিছে নতুনকৈ ভিডিঅ' দিব লৈছে আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই এটা আমি নাজানো নামটো কি দিব পাছত ক'ম আৰু নেক্সট ভিডিঅ' আহিবলৈ চাওক এইটো হৈছে কিবা সেইটো কি কয় বাও ধান আমাৰ দেউতা বৰ্তাতকৈ ডাঙৰ বৰ্তা মানে ইহঁতৰ পথাৰ এইটোকে আমি ধানটো অকণমান কাটি দিবলৈ আহিলোঁ আৰু আজি আমাৰ মামুহঁতে আহিব আৰু মানে বৰ্তাৰ বোৱাৰী দাদাহঁতে আহিব ডাঙৰ লৈ যাবহি আৰু আপোনালোকক দেখুৱাম আমাৰ ডাঙৰ বৌ সৰু বৌ দাদাহঁতক চবকে দেখুৱাম আৰু ব্লগত মানে ইয়াতে আজি আহিব ইহঁতৰ ঘৰ অলপমান দূৰত আছে মানে যেনে চিনি পায় সেইটো মই নকওঁ আৰু এইটো ধানৰ মুঠি এইটো হৈছে ধানৰ মুঠি ৰোৱা ধানৰ মুঠি এইজনী হৈছে प्याज काटिছে আলু কাটিছে চাহ কিৰপা মাৰি দে বেছ কামা সব বস্তু আনিছে ইয়াত খাবলৈ কিছু মাংস পানী বটল তাৰ পৰা আনিলে চাইমন বটল আহিছে দেখ বটল ঐ কিনো আছে তোৰ কাষ লাগিলে এইটো হেৰি কমলা জুচ বস্তু কমলা হম পাই দা ওকাই কোনটা লোকে জুচ মিলাই দে এইটোতে আনিছে খালি পৰ আপং দে চাই আপং কোন খাইগা মাল খাইগা नहीं खाएगा और आने से ये तो सब आने खाम दे गट पोरो আহিছে নগজিনো আপং আহিছে এইটো হাজ এটা সোলা এটা মুকা নেছে মই খালে দম কলকাতা যাই মানে এটা আমাৰ ভাস্কৰ হয় ডাঙৰ এনে বনাইছে এইটো মেইন ছোৱালীজনীৰ লগত বহি আছে এইটো ব্ৰাদাৰ মেইন ছোৱালী বগা কান্তি গলিও আছে কিবা দবলা এই কাৰা জমিতে বগা মুবনিয়া ইন্দো ভাই কথা লাগে হ্যালো দাদা আয়া নি কো পাপা দাদা দাদা তুমি কালি চাও আৰু দাদা তুমি কালি পাবলা দিগো তুমি ৰেষ্টুৰেণ্ট লৈ আনি আমাৰ ভাত খাই ধান কাটিছে বাস কাম হৈ গয়া এই লগে একে লাগে আপুনি বেবি এই বলো বেবি This is our brother और ये हमारा सुंदर लड़की और उधर हमारा भाभी और उधर हमारा ज्ञानी आजम ये धान काटे देखिए मुझे काम नहीं दुनिया मुझे तो सब या वाह ऐसे कर
ধান কাটিব লাগিছে বহুত দূৰৰ পৰা আহি কাটছে ইয়াৰ আকৌ দিন দেখো ইয়াৰ গাতে দালাম গাতে মিছা নকওঁ সকলে ধান কাটি আছে এইটো আমাৰ মামা আৰু এইটো আমাৰ আজন এনেকৈ ধান দাই আছে তাৰ অকণমান দুখ মনে আছে যেনিবা আৰু এইফালে আমাৰ ব্ৰাদাৰ এইটো আমাৰ লগৰ ছোৱালীজনী ধুনীয়াকৈ ধান কাটিছে চাওঁ এইটো কিমান ধুনীয়া ধান সোণালী ধান একদম সোণৰ নিচিনাই মানে ক'বলৈ বাকী নাই আৰু এনেকৈ চালে মানে আপুনি ধানেই দেখিব আৰু এনেকৈ ঘূৰিলে মানে এইফালে ঘৰ আছে জুইলে কান্দি কাছে ডাউনে দুজনী বেছি আমাৰ পাৰ্টিটো এজনী ছোৱালীয়ে বেছি ভোক লাগি আছে সেইটো কাৰণে আমি সোনকালে যাবলৈ লৈছোঁ মই তোৰ মানুহ লাগি এইটো ভাস্কৰ চৰি ভাস্কৰ দা গাইজ এইটো মোৰ ছাতি আৰু এইটো মই ছাতিৰ তলত আৰু এইটো মোৰ কাচি এইটো মোৰ কাচি আৰু এইটো আমাৰ ব্ৰাদাৰ ধান কাটিছে কৈ উঠিছে কাটি হৈ গ'ল দেই দাদা আম গাজৰ কিনা চবচে বেছি বুবা গাজৰ আৰু ভাস্কৰৰ নামটোহে গাইজ এইটো ৰাস্তাটো দেখিছে নহয় এইটো হৈছে আমাৰ নতুন ৰাস্তা কাৰ কাৰণে হৈছে হোৱাট ননসেন্স ব্লাডি ফক্স ऐसा मत करो আমার কারণে বলি কয় इतना भी जरूरी नहीं है चलने का कार काने समझे पानी रास्ते में पानी গাইজ এইখনে হৈছে আমাৰ doranohadolong খন দেই যিটো মানে বাঁহৰ দলং আছিলে পকা দলং নাছিলে সেইটোৱে আছিলে আৰু